আপোনালোক সকলোৱে হয়তো কল খায় আৰু বহুতে কল খাই ভালো পায়। কলটো কিমান পুষ্টিকৰ খাদ্য আপোনালোকে জানে। কিন্তু এই কলটোক লৈ মানে এটা আচৰিত ধৰণৰ প্ৰশ্ন যে কলটো কিয় বেকা থাকে, কলটো চিধা নাথাকে কিয়? মই আজি আপোনালোকক এই বিষয়ে ক'ম যে কলটো কিয় বেকা হৈ থাকে। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ইউটিউব চেনেল যান্ত্ৰিকতালৈ। তেনেহ'লে বলক অকণমান পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কলগছডালত যেতিয়া কল প্ৰথম লাগিবলৈ আৰম্ভ কৰে তেতিয়া পোনপ্ৰথমতে আপোনালোকে দেখিছে যে ফুল এটা হয়, সেইটো আমি কলডিল বুলি কওঁ। তাৰপিছত সেইটো যেতিয়া লাহে লাহে ডাঙৰ হ'বলৈ ধৰে তেতিয়া তাৰ ভিতৰৰ পৰা কলবোৰ ওলায়, সৰু সৰুকৈ আপোনালোকে ইয়াত দেখিবলৈ পাইছে। তেনেধৰণে ওলায়। তাৰপিছত সেই কলসমূহক মানে যিবিলাক কলিসমূহ থাকে সেইসমূহক পৃথিৱীৰ আমাৰ যি মধ্যাকৰ্ষণ শক্তি আছে সেই শক্তিয়ে তললৈ টানি থাকে। আৰু কলসমূহক সেইবিলাক কলিসমূহ থাকে সেই কলিসমূহক লাগে সূৰ্যৰ ৰশ্মি, আৰু তাৰ বাবদ ডাঙৰ হ'বলৈ যিহেতু সূৰ্যৰ ৰশ্মিৰ প্ৰয়োজন হয় তেতিয়া সেই কলিসমূহে ওপৰলৈ আকাশৰ ফাললৈ মানে গতি কৰে, কাৰণ সূৰ্যৰ ৰশ্মি লাগে, সূৰ্যৰ ৰশ্মিৰ ফাললৈ গতি কৰে। আৰু তাৰ বিপৰীতে আমাৰ মধ্যাকৰ্ষণ শক্তিও তললৈ টানি থাকে। ঠিক তেনেদৰে দুয়োফালৰ মাজত যিটো মানে কাজিয়াৰ সৃষ্টি হয় বুলি ক'ব লাগিব, মধ্যাকৰ্ষণ শক্তি আৰু সূৰ্যৰ ৰশ্মিৰ মাজত যিটো কাজিয়া হয় সেইটোত মানে কলকেইটাই আকাশৰ ফাললৈ সূৰ্যৰ ৰশ্মিৰ ফাললৈ আগুৱাই গতি কৰি যাবলৈ মানে সক্ষম হয়। আৰু তাৰ বাবদ মানে কলটো ভাজ লাগি যায়, কাৰণ তলৰ ফালে মধ্যাকৰ্ষণ শক্তিয়ে টানি থাকে আৰু ওপৰৰ ফালে সূৰ্যৰ ৰশ্মিৰ ফালে গুচি যায়। আৰু তেনেধৰণে যোৱাৰ ফলত কলটো এনেধৰণে ভাজ লৈ যায়, বেকা হৈ যায় কলটো। আৰু এই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো চাইণ্টিফিক লেংগুৱেজত নিগেটিভ জিঅ'ট্ৰপিজিম বুলি কোৱা হয়। আৰু কল খোৱাৰ উপকাৰিতাসমূহৰ বিষয়টো আপোনালোকে বহুতে জানেই। কলে বিভিন্ন ধৰণৰ উপকাৰ কৰে আমাক, আমি কল খাব লাগে। কল খালে আমাৰ যিটো মুড, আমাৰ সেই মুডটো বুষ্ট কৰি থাকে, মানে আমাৰ মনটো হেপ্পী কৰি থাকে কল খালে। আৰু কল খালে আমাৰ যিটো ব্লাড প্ৰেছাৰ সেইটো নিয়ন্ত্ৰণ হৈ থাকে। আৰু কলে আমাৰ যিটো ইণ্টাৰনেল আৰু এক্সটাৰ্নেল হেল্থ সেইটো মানে ভাল কৰি ৰাখে। আমাৰ যিটো বাহিৰী আমাৰ যিটো স্বাস্থ্য আৰু ভিতৰি যিটো স্বাস্থ্য সেইটো মানে ভাল কৰি ৰাখে, সেইবাবে কল খাব লাগে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনে পালে। আৰু লগতে এনেধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ'সমূহ চাই থাকিবলৈ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।